কবিতাৰ শিৰোনাম নষ্ট ছোৱালী মই। হয়, মই নষ্ট ছোৱালী। প্ৰেমৰ নামত উৎসৰ্গা কৰিব নোৱাৰো মোৰ সমস্ত শৰীৰ। হোটেলৰ বন্ধ কোঠাত প্ৰকাশ কৰিব নোৱাৰো মোৰ ভাল পোৱা। তোমাৰ ইচ্ছাক সন্মান কৰিবলৈ মোৰ ইচ্ছাক জলাঞ্জলি দিব মই নোৱাৰো। তোমাৰ কামনাৰ বলি হ'ব নোৱাৰাৰ বাবে মই যদি নষ্ট ছোৱালী হওঁ, তেন্তে হয় মই নষ্ট ছোৱালী। অৰ্ধনগ্ন কাপোৰ পিন্ধি প্ৰেমিকৰ লগত ৰেস্তোৰাঁ চিনেমা হললৈ গৈ প্ৰেমৰ পৰীক্ষা দিব মই নোৱাৰো। মইতো নাজানো প্ৰেমৰ নামত নাটক ৰচিব। মই এইটোও নাজানো প্ৰেমৰ প্ৰকাশ কৰিবলৈ যে বন্ধ কোঠাৰ প্ৰয়োজন। তুমি ঠিকেই ভাবিছা, হয় মই নষ্ট ছোৱালী। আও পুৰণি সংস্কাৰত আবদ্ধ গাঁৱলীয়া ছোৱালী। আধুনিকতাৰ পোহৰ নপৰা জাবৰ। হয়, তুমি ঠিকেই কৈছা। মইতো নাজানো প্ৰেমৰ অৰ্থ। মইতো এয়াও নাজানো প্ৰেম মানে যে বন্ধ কোঠাত তুমি আৰু মই। তুমি বিচৰাৰ ধৰণে মই তোমাৰ প্ৰস্তাৱ মানি নলওঁ। তেতিয়া মই হৈ পৰো নষ্ট ছোৱালী। হয়, মই নষ্ট ছোৱালী। হ'ব পাৰো মই নষ্ট ছোৱালী, তথাপিও বুজি পাওঁ প্ৰেমৰ অৰ্থ। বুজি পাওঁ প্ৰেমৰ পবিত্ৰতাৰ মূল্য। আৰু বুজি পাওঁ বাবেই হ'ব নোৱাৰো প্ৰেমিকৰ এনিশাৰ কাম্য। আমাৰ দৰে নষ্ট ছোৱালীৰ বাবে প্ৰেম মানেইতো জীৱন। প্ৰেম মানেইতো ভগৱানৰ আশীৰ্বাদ। গভীৰৰ পৰা গভীৰতালৈ, বিশালৰ পৰা বিশালতালৈ হৃদয়ৰ চালিকা শক্তিৰ আন এটি নামেই হৈছে প্ৰেম। মই কেতিয়াও নিশিকিলো প্ৰেক্টিকেল প্ৰেমৰ ফৰ্মুলা। মই মাত্ৰ শিকিলো প্ৰেমৰ যোগ বিয়োগ অংক। সেয়েহে একে আখৰতে কৈ দিওঁ প্ৰেম মানে যে বিবাহ। সেয়েহে বহুতে মোৰ নাম দিয়ে নষ্ট ছোৱালী। হয়, মই নষ্ট ছোৱালী। এবাৰ নহয়, দুবাৰ নহয়, হাজাৰ বাৰ কম। হয়, মই নষ্ট ছোৱালী। ধন্যবাদ।